নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 15-16 দিনৰ মূৰত মই কাৰেণ্টটো নিজে ল'ব পাৰিছোঁ 12,000 টকা দি কিনে। মানে এই অলপ আগতে অফিচৰ পৰা আহিছোঁ। ঘৰখনৰ মানুহৰ কাৰণে এনেকৈ বেলেগকৈ ল'ব লগা হ'ল। মানে আমাক মা আৰু মোক বিধৱা বুলি বহুত হাঁহিছে ঘৰৰ মানুহে, যিহেতুকে আমি বিধৱাই বাৰু। কোনোবা নহ'বও পাৰে, কাৰোবাৰ কপালত এনেকুৱা থাকিবও পাৰে। তাৰে পিছতে মই ইফালে বিধৱা হৈও মাক যে আজি পোহৰ কৰি ৰাখিব পাৰিম আজিৰ পৰা, সেইটোৱে মোৰ যথেষ্ট। মায়ে জন্ম দিছে, ডাঙৰ দীঘল কৰিছে। ল'ৰা বোৱাৰীয়ে নাচালেওতো মই চাইছোঁ। এদিন ময়ো ৰাইজৰ আগত ক'ব পাৰিম যে এনেকৈ মাক মই ৰাখিছিলোঁ, মই নিজে অসুখ বিসুখ চাইছিলোঁ বুলি। আজিৰ পৰা কাৰেণ্টটো ফিটিং হ'ল, যাতে সকলোৱে মোক ছাপৰ্ট কৰি যাব। বহুত কষ্টৰে লৈছোঁ, মানে গাহৰি বিক্ৰী কৰিছোঁ, তাৰে পিছতে ইফালে হাঁহ কুকুৰাও বিক্ৰী কৰোঁ। আজিৰ পৰা কাৰেণ্টটো ফিটিং হৈ গ'ল। আজিলৈ আহিছোঁ, বাই বাই।